আজি আপোনালোকক দেখাবলৈ লৈছোঁ মান কচুৰ ঠাৰি আৰু চয়াবিনৰ এখন জুতি লগা আঞ্জা। তাৰ বাবে মই মান কচুৰ ঠাৰিকেইডাল ধুনীয়াকৈ চুচি লৈছোঁ। এয়া দেখিছে, গুচাবলৈ খুবেই সহজ হয় আৰু ধুনীয়াকৈ এটা জোখ কৰি মই কুটি ল'লোঁ। এতিয়া এটা বাটিত চয়াবিন অলপ পানী দি তিয়াই থ'ম 5 মিনিটৰ বাবে। এতিয়া গেছত এটা কেৰাহী পাতি থৈছিলোঁ মই 2 মিনিটৰ কাৰণে, আৰু ইয়াত অলপমান তেল দিছোঁ গৰম হ'বলৈ। আৰু মই বনাব লোৱা আঞ্জাখনৰ উপকৰণসমূহ হৈছে এটা পিঁয়াজ মিহি মিহিকৈ কুটি লৈছোঁ, আৰু 4-5 ফুটামান নহৰু থেতালি লৈছোঁ, আৰু 2টা তেজপাত, আৰু চয়াবিনখিনি ভালদৰে টুকি ল'লোঁ। আৰু এতিয়া মোৰ তেলখিনি গৰম হ'ল, ইয়াতে দিছোঁ কাটি থোৱা পিঁয়াজখিনি আৰু নহৰু, কেইফুটা দি দিছোঁ। ইয়াতে দিছোঁ তেজপাত কেইটা আৰু টুকি থোৱা চয়াবিন কেইটাও লগতে দি দিছোঁ। আৰু এইখিনি ভালদৰে লৰাই ল'ম। লৰাই 2 মিনিটমানৰ কাৰণে থৈ দিম কাঢ়া হ'বৰ কাৰণে। ভালদৰে ভাজি ল'লে সোৱাদটো ভাল হয়। এতিয়া দেখিছে কালাৰটো বহুত ধুনীয়া হৈছে। ইয়াতে দিছোঁ অলপমান ৰং গুড়া, এটা জোখত দিব। ইয়াতে দিছোঁ এচামুচ জিৰা গুড়ি আৰু এচামুচ জলকীয়া গুড়া। এতিয়া খুব ভালদৰে লৰাই ল'ম। এক মিনিটমানৰ কাৰণে থৈ দিছিলোঁ। এতিয়া আকৌ ভালদৰে লৰাই লৈছোঁ। ইয়াতে কাটি থোৱা কচুখিনি দি দিছোঁ। সোৱাদটো হ'বৰ বাবে এটা আলু দি দিছোঁ। এতিয়া খুব সুন্দৰকৈ লৰাই ল'ব। ইয়াতে সোৱাদ অনুযায়ী মই 1.5 চামুচ নিমখ দিছোঁ। এইখিনি আকৌ এবাৰ লৰাই ল'লোঁ। এতিয়া এখন ঢাকনাৰে ঢাকন মাৰি থ'ম। এতিয়া আকৌ এবাৰ লৰাই ল'ম। 2 মিনিটমান ঢাকি থৈছিলোঁ। এতিয়া আকৌ এবাৰ লৰাই লৈছোঁ। কালাৰটো দেখিছেনে বাৰু? খুবেই সুন্দৰ হৈছে খাবৰ কাৰণে। এতিয়া আকৌ এবাৰ ঢাকন দি থ'ম 2 মিনিটমানৰ কাৰণে। ঢাকন মাৰা হৈ গ'ল। এতিয়া আকৌ লৰাই দিম। এতিয়া অলপমান ভাঙি দিছোঁ সোৱাদটো হ'বৰ বাবে। এতিয়া ইয়াতে আধা গিলাচ পানী দিছোঁ উতলিবৰ কাৰণে, কাৰণ বস্তুটো সিজিলেহে খাই ভাল লাগিব। এতিয়া ভালদৰে লৰাই লৈছোঁ। লৰাই লোৱা হ'ল। এতিয়া আকৌ 2 মিনিটমানৰ কাৰণে
ঢাকন দি থ'ম 2 মিনিট বা 5 মিনিটৰ কাৰণে ৰখালেই হ'ল আৰু আকৌ এবাৰ লৰাই দিওঁ দেখিছে লৰাই দিছোঁ ফাইনেলি আমাৰ আঞ্জা তৈয়াৰ হৈ গ'ল এতিয়া এটা পাত্ৰত কাঢ়ি ল'ম